Hello everyone, good morning. আজি হৈছে 28 জুলাই। আজি আমাৰ পোৱালি আৰু আমাৰ সৰুবাৰ জন্মদিন। আৰু এতিয়া ৰাতিপুৱাই ওলাইছো, মায়ে মই এফালে যাওঁ, যোৰহাট যাওঁ আচলতে, আমাৰ কাম এটা আছে। তাৰ পাছত আহিম, আজি দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বাটো নাইয়ে, কিন্তু পোৱালি আছে, পূজা বা পোৱালি আছে, ভিনদেউ আহিব অলপ পাছতে। বেছি কথা নকওঁ, দেৰি হৈছে, যোৰহাট যাব লাগে, গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আমাৰ কামটো হ'ল, এতিয়া এভাৰ বেগত কিবা এটা খাওঁ বুলি ভাবিছোঁ, যিহেতু ৰাতিপুৱাই আহিলোঁ, গতিকে বহুত ভোক লাগিছে। কেইটকা? 70 টকা। 50 টকা নিদিয়ে? অঁ, সেইটো ভাল হ'ব নি? এইটো সেইটোহে ভাল হ'ব। চবে ভালে দেখিছোঁ। যোৰা 80 টকা কৰিছে। অঁ, তিনিটাত 100 টকা। ঠিকে। সেয়া কি কৰিছা? বেলুন নহয়, এখন লগোৱা। ক'ত লগাবি? বাৰ্থডে গাৰ্ল আহি পায়ে লৰালৰিকে বেলুন লগালোঁ, কিবাকিবি লগালোঁ, তাই ভাল পাব বুলি। তাৰপিছত এতিয়া যাওঁ ভিনদেউৰ লগত কিবাকিবি মাছ মাংস বজাৰ কৰি পেলাই। দেৰি হৈছে, দৌৰি দৌৰি ওলাইছোঁ। I got you and your vibes in my mind, I can't get them out, no matter how hard I try. I need you and your heart next to mine, yeah, I'm all about keeping it you and I. When you're here, you spark chemical reactions, your aura strikes like এইটো হৈছে আমাৰ পোৱালীজনীৰ বাৰ্থডে কেক, মাৰ্মেড থিম কেক। পূজা বাই বনাইছে খুব ধুনীয়াকৈ, তাই বহুত সুখী কেকটো লৈ, বহুত ধুনীয়া বনাইছে। Happy birthday to you. Happy birthday to you. Happy birthday dear Nisi. Happy birthday to you. বাহ, কেকটো বৰ ধুনীয়া লাগিছে দেই। থ্যাংক ইউ। খাই বৈ আজৰি, এতিয়া গোটেইকেইটা পোৱালীয়ে লুকা ভাকু খেলিছে, ক'ত ক'ত যে সোমাইছেগে, আৰু এইকেইজনীয়ে বিচাৰিব এতিয়া। হ'লে যোৱা আকৌ, লুকালে। অঁ, হাই বাই। পুৰা খেলিছে। তোমালোকে খেলা দেই, গোৱা আকৌ। আৰু এহেঁতি কিছুমান খেল খেলি আছে, যিবোৰে মোক ল'ৰালি কালৰ স্মৃতি ৰোমন্থন কৰি দিছে একদম।
যোৰহাটৰ পৰা অহাৰ পাছতো অকণমানো ভালকৈ ৰ'বলৈ পোৱা নাই আহি পূৰা লাগিলোহি তাৰপাছত মায়ে পায়স চায়স বনাইছিলে আকৌতো টাউনলৈ গ'লোৱেই টাউনৰ পৰা আহি আকৌ ল'ৰা ছোৱালীকেইটাক এনেকৈ খাবলৈ মতা হৈছিলে মানে এনেকুৱা তাহাঁতক পায়স চায়স এনেকৈ খোৱা হ'ল এতিয়া ৰাতিকৈ আমাৰ পৰিয়ালটোৰ ভিতৰত খানা আছে মাজু বৰমাৰ অলপ গাটো বেয়া মায়ে খবৰ কৰিবলৈ গৈছে সেইটো কাৰণে আৰু মই আছোঁ পোৱালি আছে পূজা বা আৰু ভিনদেউ গৈছে এফালে তেওঁলোক আহিব এতিয়া মই বনাই আছোঁ মাংস লোকেল চিকেন টিভি কমাই দিয়া অকণমান এয়া আমাৰ বাৰ্থডে গাৰ্লে খেলি আছে কি খেলিছা এয়া কালি মাকে আনি দিলে এখন কি আইচক্ৰীম পাৰ্লাৰ হয় নি খুব পুজি পালে তাই তাৰপিছত এইখনকে কালিৰ পৰা খেলি আছে ভাঙিছে এবাৰ পাতিছে এবাৰ কেনেকুৱা লাগিছে খেলি মা বাৰ্থডে গিফ্টটো কেনেকুৱা লাগিলে হয় খুব ভাল পাইছে এইটো আনি দিলত তাৰপিছত কৈছে তহঁতি চবেই মোক কিতাপেই দিয় অকল কিতাপেই দিয় চব বাৰ্থডেতে কিতাপেই দিয় মোক দেখি দেখি আমনি লাগিছে খেলা বস্তু কোনেও নিদিয় বুলি কৈছে এইটো ভগা চগা নাই আকৌ হেৰি এইটো অকণমান প্লেটখন মানে পেকেটত সোমাই থকাৰ কাৰণে অকণমান বেকা বেকি হৈছিলে সেইটো কাৰণে পোন গৈ পেলাই এডাল মাৰি থোৱা হৈছে ইলাষ্টিকডাল হয় নাই সিহঁতি দেউতাই মাৰি দিলে মায়ে মাৰি হয় নি ভাত খাইছে ভিডিঅ' কল কৰি থওঁ আকৌ নাখায় তাহাঁতি অকল মাংসইহে খায় নাখায় দাইল খাবা নাই নুটি দাইল পোৱালীয়ে এৰা হাৰডাল মই খাম চুপিম প্ৰথমতে বৰ্তা খুৰা ভিনদেউ মাইণ্ডাই ভাতকেইটা খাই লৈছে খানা পিনা চলি আছে বৰ্তাহঁতে খালে পোৱালীকেইটাও খালে এতিয়া আমি খাম আৰু তাৰপিছত মই আপোনালোকক দেখাবলৈ এখন থালি সজাই আনিছোঁ কিয়নো ঘৰত যিকেইটা খাওঁ সেইকেইটাহে লৈ খাম আপোনালোকৰ কাৰণে মানে কি কি বনালে আজি গোটেইখিনি দেখাবলৈ এখন সজাই লৈ আহিছোঁ দেখাইছোঁ আপোনালোকক এয়া আজি আমাৰ খানা আছে লোকেল চিকেন দাইল ইয়াত আছে ঔটেঙা আৰু কঁঠাল গুটি ভাত নেমু টেঙা হাঁহ মাংস ফ্ৰাই মোৱা মাছ তাৰপাছত এয়া নিৰামিষ ভাজি কাচকল পিটিকা বুট বাদাম চাটনি মাছ ফ্ৰাই বেঙেনা ফ্ৰাই আৰু আজিৰ থালিখন এইখন আৰু অতি দুখ মনেৰে জনাওঁ যে মাছৰ জোলো বনাইছিলে জিকা বিলাহী এনেকৈ দি যিটো মই ফটো মাৰিবলৈ পাহৰি থাকিলোঁ আনিবলৈ আৰু আমাৰ ঘৰত হাঁহ মাংসৰ ফ্ৰাইটো আগতেও আপোনালোকে দেখিছে চাগে মানে খানাবিলাকত প্ৰায় হাঁহ মাংস আমাৰ মানে স্পেচিয়েল থাকে কিয়নো আমাৰ মায়ে বহুত ধুনীয়া হাঁহ মাংস ফ্ৰাইটো বনাই চবেই খাই ভাল পায় সেইটো কাৰণে হাঁহ মাংসটো থাকেই চবেই যিহেতু ভাল পায় আজিও আছে হাঁহ মাংস আৰু শিৱসাগৰত প্ৰথমবাৰৰ বাবে আমাৰ মাইনা দাদাৰ উদ্যোগত ছামাৰ কেম্প পতা হৈছিলে তাৰে ভিডিঅ' চাই আছে বৰ্তা খুৰাহঁতে তাৰপাছত এতিয়া আমি খাবলৈ লৈছোঁ খুৰী মাতুবা পূজা বা ডাঙৰ বৰমা আছে মা মই আৰু এইফালে মই খাইছোঁ মাজু বৰমাক আকৌ ভাতকেইটা ৰুমতে দি থৈ অহা হ'ল যিহেতু তেওঁৰ গাটো বেয়া আছে বাই খাই বৈ আজৰি যোৱা চব আজৰি চব গ'ল এতিয়া মাহঁতকো বিচনা চিচনা পাৰি দিলোঁ এতিয়া পাকঘৰৰ কামখিনিও সামৰিলে বা আৰু মায়ে তাৰপাছত মই এইখিনি কৰিলোঁ বাকী আমাৰতো আজি সৰু বাৰু বাৰ্থডে আছিলে তাই ফুৰিছে আজি শ্বিলং গৈছে চেৰাপুঞ্জী গৈছে ফুৰিছে তাইও বাৰ্থডে ভালকৈ গৈছে আৰু আশীৰ্বাদ কৰিব দুয়োজনীকে যাতে জীৱনটো সুখৰ হয় সফল হয় আৰু কিনো ক'ম ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই